Good morning guys. So আজি হৈছে 8 এপ্ৰিল তো মই আজি কলৈকো যোৱা নাই তো ঘৰতে আছো এতিয়া মই অলপ নদীৰ ফালে ফুৰিব আহিছো তো আপোনালোকক এই ঠাইডোখৰ দেখুৱাই আছো আমাৰ ফালে নদীৰ কেনেকুৱা পৰিৱেশ চোৱা কি নেচাৰ পুৰা নেচাৰেল ভিউ হয় চোৱা 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 এইফালে চোৱা ৱাও কি ধুনীয়া জায়গা সো দেখুৱাই আছো আপোনালোকক আপুনি চাই থাকক তো চোৱা হেল্ল' গাইজ আপোনালোকে ক'ব এইটো কি ফুল হয় কোনে কোনে ক'ব পাৰে কাৰ এনেকুৱা ফুল আছে চোৱা কি ধুনীয়া লাগে হেল্ল' গাইজ মই এতিয়া গৈ আছোঁ নদীত চ' আপোনালোকক নদীখন দেখুৱাম আমাৰ এখন ননাই নদী হয় তো দেখুৱাই আছোঁ আপোনালোকৰ নদীত গৈ ৰাতিপুৱা শুই উঠি অলপ ফুৰিবলৈ আহিলোঁ নদীৰ ফালে পূৰা ফ্ৰেছ লাগি আছে চ' গাইজ বৰষুণৰ বতৰত আৰু ব্লগ বনাব যাব পৰা নাই ক'তো তো আজি আমাৰ এই নদীখনকে দেখুৱাই আছোঁ তো আপোনালোকে চাওক মই এতিয়া গৈ আছোঁ নদী কাষলে হেল্ল' গাইজ চ' আজি আপোনালোকক দেখুৱাবলৈ একো নাই অনলি ঘৰৰ ওচৰত যিটো নদী আছে সেইটো কাষলৈ আহিছোঁ আজি তো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ নদী পানীবোৰ কেনেকুৱা চোৱা তো আপোনালোকে কমেণ্ট কৰি জনাওক কাৰ ঘৰৰ ওচৰত এনেকুৱা নদী আছে তো একচুৱেলি এইটো আমাৰ কি কয় এইটো কেঁচাৰ নে কি কয় যেনেকৈ শিল বালি এটা চালা হয় জেচিবি দি তো আজি অলপ পানী বাঢ়িছে চোৱা মেটকা আহিছে পূৰা আৰু হয়তো বাঢ়িব পাৰে পানী তো সেইকাৰণে আজি চালা নাই আজি কাম হোৱা নাই তো এনেকুৱা নদী কাৰ ঘৰৰ ওচৰত আছে ক'বচোন তো মই আপোনালোকৰ নদীটো দেখুৱাই আছোঁ বেক কেমেৰা কৰি চোৱা Hey guys, মই আপোনালোকক নদীখন অলপ আগলৈকে গৈ দেখুৱাব চেষ্টা কৰি আছোঁ তো একচুৱেলি কি হয় আমাৰ এইফালে যিটো নেকি নদীৰ গৰাখহনীয়া বুলি কয় ন সেইটো বহুত বেছি হয় তো সেইফালে কিমানখিনি খেতি পথাৰৰ মাটি নষ্ট কৰিছে ন এইফালে তো আৰু ক'ব নোৱাৰি এতিয়া নেকি ধান ৰোৱা সময় হ'ব ন ধান ৰুব তাৰপিছত যিটো নেকি পথাৰৰ পানী সেইটো গৰা এইফালেদি পৰে না অলপ চলপ তেতিয়া নদীটো পানী আহিব সেই টাইমতে তেতিয়া চাব আৰু কিমান ধাম কৰি গৰাবোৰ থাকিব ইয়াতে মানে বহুত মাটি নষ্ট হৈছে এইফালে এতিয়া মানে এই নদীটোত সিপাৰে বেলেগ হৈ আছে সিপাৰে বেলেগ হৈ আছে আগতে দুইখন মিলি গাঁৱতো এখনেই আছিলে এতিয়া মানে নদীটোৰ মাজত আহি ভাগ কৰি দিছে চ' আপোনালোকে সেই গৰাখিনি দেখিব চেষ্টা কৰিছোঁ ঠিক আছে হে গাইজ মই নদীৰ এই অলপ আগলৈকে আহি দেখুৱাইছোঁ আপোনালোকক চোৱা এইবিলাক গৰা মই অলপ পানীলৈকে নামি আহিছোঁ চ' গাইজ মই এতিয়া অলপ আগলৈকে আহি আপোনালোকক দেখুৱাইছোঁ তো মই এতিয়া নদী পাৰ হ'ব নোৱাৰোঁ অলপ পানী বেছি আহিছে তো মই হ'লেও অলপ পানীলৈকে নামি আহিছোঁ নামি আহি আপোনালোক গৰাখিনি দেখুৱাইছোঁ চোৱা এনেকুৱা গৰাখহনীয়া হয় তো আমাৰ যিটো নেকি নদী হয় সেইটোত কোনো ধৰণৰ এতিয়া মানে কি কয় মানুহৰ ক্ষতি বহুতখিনি হয় সেই হিচাপে আৰু বহুত মানুহৰ এতিয়া পেট পুহি আছে ক'ব পাৰি আৰু কাৰণ বহুতকেইটা পৰিয়ালে মাছ মাৰিয়ে চলি আছে আৰু ধৰ তেনে তেতিয়া অলপ আগতে দেখুৱাইছোঁ কেঁচাৰ যিটো নেকি বালি শিল চালে তেনেকৈ ইয়াৰ পৰা সেই পিছৰ পৰা একদম সিফালে আগলৈকে বহুত তেনেকুৱা আছে তো সিহঁতে সেইবিলাক কৰি চলি আছে তো মানে নদীটো এক প্ৰকাৰে ভালো হয় এক প্ৰকাৰে আৰু ক্ষতিকাৰকো হয় বহুতৰ মাটি নষ্ট কৰিছে এনেকুৱাকৈ খেতি কৰা পথাৰখিনি নষ্ট হৈ যায় তো কি ক'ম এয়াই আৰু নদীৰ কাহিনী আগতে এখন গাঁৱক মানে এতিয়া দুফাল কৰি দিলে
কিন্তু খেল এতিয়া একেখনেই আছে কিন্তু গাঁও ভাগ ভাগ হৈ গৈছে পূৰা এয়া ইফালে হৈছে হস্তপাৰা ইফালে হৈছে খৈৰাবাৰী তো চোৱা মই ইফালে আছোঁ বৰ্তমান খৈৰাবাৰীৰ ফালে চ' ইফালে মাটি কিমান ডাউনত আছে ন আৰু ইফালে চোৱা ইফালে কিমান ওখ হৈ আছে গৰাবিলাক ইফালে তেলি মানে কি ক'ম আৰু অলপ বুজিব পাইছা ইফালৰ পৰা নদীটো কেনেকুৱা আহিছে আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ নদীৰ কেনেকুৱা কি ৰূপ লৈছে চাওকচোন এবাৰ চাওক ফ্ৰেণ্ডছ নদীটো কিমানখিনি বেকা হৈ গৈছে সিফালে কিমান সিফালে সোমাই গৈ আছে ইমান সোমাই গৈ আছে সিফালে এইফালে চোৱা আগৰ পিনে আগৰ পৰা কিমান সিফালে সোমাই আহিছে এনেকুৱা মানে ইউ হৈ আছে এইফালে বৰ্তমান ইউ হৈ আছে এইখিনিত পূৰা সিফালৰ মাথাৰ পৰা এনেকৈ আহিছে আহি আহি ইফালে আকৌ এনেকৈ গৈছে ৱাও তো গাইজ আজিলৈ এইখিনি দেখুৱালোঁ তো বতৰ ইমান ঠিক নহয় আকৌ কোলা কৰি আহিছে তো বৰষুণ দিলে আৰু মোৰো অৱস্থা বেয়া হ'ব তো ময়ো ছাতি ছাতি লৈ অহা নাই চ' মই আপোনালোক নদীখনে দেখুৱাবলৈ অকণমান আহিলোঁ তো এয়াই আমাৰ নদী আৰু কেতিয়াবা পানী আহিলে অলপ ভালদৰে দেখিব চেষ্টা কৰিম তো এতিয়া আৰু মই আগত যাব নোৱাৰোঁ কাৰণ অকলে আছোঁ অকলে আৰু অকলে গৈ থকাটো সম্ভৱ নহয় আৰু এতিয়া মই ঘৰলৈ গৈ থাকোঁ তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আগলৈকে আৰু নতুন নতুন ভিডিঅ' দি থাকিম মোৰ অকণমান ভিডিঅ' দিয়া দেৰি হয় তো হ'লেও দিব চেষ্টা কৰিম আপোনালোকে চাই থাকক তো চেনেলটো ছাবস্ক্ৰাইব কৰি থওক